সকলোলৈকে শুভ আবেলি জনালোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ, লগতে আছে আমাৰ ৰাজীৱ খাটনীয়া ডাঙৰীয়াদেৱ। আচলতে আজি বহুতেই ফুৰিলোঁ চাকিলোঁ, বজাৰো কৰিলোঁ অলপমান। এতিয়া বৰ্তমান যাবলৈ বুলি ওলাইছোঁ ঘৰৰ অভিমুখে। আপোনালোকে যদি ক'ৰবাত যাবলগীয়া হয়, গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত একো অসুবিধা নহয়। মই থকা অৱস্থাত যদি কিবা ক্ষেত্ৰত আজি বোলে বিয়া যাওঁ, ক'ৰবাত বোলে সবাহ যাওঁ, ক'ৰবাত বোলে ফুৰিব যাওঁ, ক'ৰবাত বোলে আজি বাৰ্থডে এটাকে খাবলৈ যাওঁ, অকণো আপোনালোকে টেনশ্যন নল'ব, মাথো মোলৈ ফোন মাৰিব। যদি মই ফোনত ব্যস্ত হৈ থাকোঁ ভিডিঅ' বনোৱা কামত, তেতিয়া আপোনালোকে এটি মোক হোৱাটছআপতে মেছেজ কৰি থ'ব, নিশ্চয় মই কল বেক কৰিম। আৰু আগদিনাখন কৰি থ'লে মোৰ সুবিধা হ'ব। বহুতে ভাবিব পাৰে, হয় ৰূপান্তৰ তুমি যেতিয়া ভিডিঅ' কামতে ব্যস্ত হৈ থাকা বা য'ত ত'ত ঘূৰি থাকা, কেনেকৈনো ভাড়া নিব পাৰিবা? হয়, আচলতে মোৰ জেগাই জেগাই গাড়ী ব্যৱস্থা কৰি ৰাখি থৈছোঁ। এই বোলে তামুলীচি গাঁৱত, এই বোলে আমাৰ চাৰিঙীয়া গাঁৱত। আচলতে মই যেনেকৈ তেনেকৈ হ'লে মই যাব নোৱাৰিলেও আপোনালোকক মেনেজ কৰি দিম। কিন্তু আগদিনাখন যদি আপোনালোকে মোক যোগাযোগ কৰি থয়, তেতিয়াহ'লে মই আপোনালোকৰ লগত গৈ আচলতে বহুত সহায় কৰি দিব পাৰিম সকলো ক্ষেত্ৰতে। মানে নিশ্চিন্ত মনে মই আপোনালোকক পুনৰ কৈছোঁ, নিজে যাব নোৱাৰিলেও গাড়ী ব্যৱস্থা কৰি হ'লেও মই আপোনালোকক পঠিয়াব পাৰিম। শেষতনো কি ক'ম, ৰাজীৱ খাটনীয়া ডাঙৰীয়াদেৱে কিবা কয় নেকি? ড্ৰাইভিঙৰ ক্ষেত্ৰত কেনেকুৱা পাইছে? হয় ৰূপান্তৰ, তুমি যিখিনি কথা কৈ গ'লা আজি সকলোকে মই জনাব বিচাৰিছোঁ। কোনোবাই যদি বিচাৰে আমাৰ ৰূপান্তৰ ভাইটিক, সকলোৱে আগবাঢ়ি আহিব। কাৰণ ৰূপান্তৰ ভাইটিয়ে যিখিনি সতৰ্কতা অৱলম্বন কৰি গাড়ী পৰিচালন কৰিছে, ময়ো আহিছোঁ লগত আজি। সঁচাকৈ বৰ ভাল লাগি আহিছে। আৰু কোনো ক্ষেত্ৰত কোনো অসুবিধা নাই। য'তে যাওক সকলোৰে ক্ষেত্ৰত সহায়ক হোৱাকৈ এই ৰূপান্তৰ ভাইটিয়ে আগলৈ আপোনালোকক সহায় কৰাত আগবাঢ়ি আছে। আপোনালোকেও বিচাৰিব আৰু সকলোখিনি পদক্ষেপ এই ৰূপান্তৰ ভাইটিয়ে আগবঢ়াই নিয়াত সহায় কৰিব বুলি মই ধন্যবাদ জনাইছোঁ। হয়, পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি যোৰহাট যায়, শিৱসাগৰ যায়, নগাঁও যায়, গোলাঘাট যায়, আচলতে জেগা নামেই পাহৰিছোঁ, যোন জেগাতে নাযাওক মোলৈ ফোন কৰিব। যোগাযোগ নাম্বাৰ মই দি দিছোঁ, 8812993176। পুনৰবাৰ কৈছোঁ, 8812993176। আৰু বাকী আজি বৰ্তমান য'ত আমি ভিডিঅ' কৰিলোঁ, সেইবিলাক নিশ্চয় আপোনালোকে এটাৰ পাছতে এটাকৈ পাই থাকিব। শেষতনো কি ক'ম, ৰাজীৱ খাটনীয়া ডাঙৰীয়াদেৱ আৰু মই ৰূপান্তৰ ৰাজখোৱাই সকলোকে শুভ আবেলি জনাই আমি এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।